अरे कुत्ता लोग उठो ना साला, मेरा धंधा खराब हो गई। और पका तो है, हमको ठंडा करने जाना है। शिखर एक बार खा, पैसा नहीं है मेरा पॉकेट खाली हो जाता है साला। शिखर का दाम भी आजकल 1500 का हो गया है। उठो, हमको जल्दी ठंडा करने जाना है। अरे बोल बोल। आज हमको एक ऐसा लड़का पकड़ना है जिसका पास 3 किडनी हो। 3 किडनी का बहुत ज्यादा पैसा है। तुमको भी 50-50 मिलेगा। ডাঙৰ বাবা দাউৰ হৈয়া ঘৰটো তুমি ৰাখা 8টা মান নিচিনা হ'লেও বেছি বাহিৰত কৰিব নালাগে। হ'লেও এই গৰুটোক লাৰি দি নিচোন আৰু সৰু বাবাক মাতি নিযা। কি কৰিছিলে ঘৰৰ ভিতৰে গৰমে মস্ত সপা ধৰা সপা ধৰা আছে বই লাগি যাতা হৈছে সৰু আমাৰ কক দেখিলো সৰু কামলৈ লাগিছে আম্পু তো কাম যায় নাই সপা ধৰা আছে যাবা আগদি বিছন নাংমান হে তো আজিকালি সপা ধৰা অলছি গম পান না তো মই লাগে তো মৰো মই গল ঘৰে ভিতৰতে হুমে শুন সপা ধৰা অলপ ভালকে ৰাখবি আৰু অচিনাকি মানুহ যদি মাত পায় তো মানুহ দিকে চিনি পাবা লাগবো। ডাইৰেক্ট যদি যা কিডনি চিডনি কাঢ়ি লৈ যাব। কি আৰু নাই নেকি কিডনিটো তাত ধৰি থাক কাবাৰে লৈ যাব। আছে না আছে লিবাটো তো ধৰি থাকবি দেই ইনকে ধৰি থাকবি কাবাৰ যেন গম কিডনি নাথাকা বুলি ভাববা লাগব কিন্তু বেলেগে নলবা লৈ যাব। বুজি পাইছা না তুই ইনকে থাকলে হ'ব নেকি কিডনি নাথাকা ইনকে ইমানে নাই নাই তা গৰুটো লাৰি দিনি আৰু সৰু ডাঙৰ সৰু মাছ হ'ব দে মই মাতা বুলি কবি দেই ওইবা গেল ভাতটো বনাবা হ'ল পঢ়ি লৈ আহিছাই মোক ইমান ঘৰ গেলা পচা গোন্ধ চি তারা যে স্কুলত যা চলি তলি নাই হে কত তাকেতো এই মোৰ কাছিয়ান দি তই লৈ আহিছা চলিতো নাই আজি কি কৰিম আজি এটা তাজা মাল উঠাব লাগিব। ও সারে তু मन में लड्डू फूटा यार किडनी बाखले লৈ যাম না ইয়াক লৈ যাম বাকললি পইচা পাব নেই উগুৰি লৈ যাম ঘুৰি লৈ যাম। चश्मा पहनता मैं रजनीकांत जैसा पूरी नजर वाला तेरा मुंह काला तो याक मालती उठे দিবি তই বেংগলৰত তই পাঞ্জাৱত মই হৈছো গুজৰাটত ইয়াক মুচুৰ পাতত লৈ হাতী ৰাম তুই দৈ যা মোৰ ভয় লাগে মানে অলপ তুই দৈ যা। মালপিছ বমে মোৰ ভয় লাগে কিবা কৰিছে ও স্যার ভাই সাদিয়া হয় বাগেলি সালা গাঁওখন আজি গোটেই বিচৰি লুঙে সালা হয় বাগেল ও দেউতা দেউতা মাৰপিছ জিন্দা পালাব ফোনটো মাৰি যাওঁ ৰ। হেল্ল' তোৰ পুত্ৰক আমি সপা ধৰা কৰি আনিছোঁ। যা এই 2 দিনত আমাক এটা পইচা লাগব আৰু 50,000 মান লাগব। সেই পইচাটো যদি দিয়া তেতিয়া তোৰ মাল পিছত পাবি মানে এই বয়াৰ পাবি তই চলি পাবি আৰু সেইটো ভুল হ'ল মোৰ সেইটো বেয়া নাপাবি আপনি হলো আপনি কম জানি আমি আপনি তো লুকিয়ে আছেন
আমি এটা নিম মই বেছিকৈ কম মই খাদ্য ওলাম আমাৰ দৰে মানুহ 50,000 লাগিব আপনি লৈ যাওক হ'ব দিম কিবা এটা হ'ব আৰু আপোনাৰ 1 টাকা এটা দিম ইয়ে ইয়াক দেখা নাই ইয়ে তোৰ ইমান দেৰি কিয় লাগে মই ভাত বনাই ভাত খালোৱে কইবা গেছিলি শুনো ইমান দেৰি কিয় লাগিল তই নাইছো, গৰু বাই গৰু গালি খালি আছে না দিছি একলা ভালকে দিছি জানা তই আইছো হেল্ল' কি 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 হৈছে সঁচা কি হলে সৰু কি হলে সৰু খাবি ৰ ৰ ইমান ইমান কান্দা কান্দা কৰি লাভ নাই ইমান অলপ ইমান মানে ইমান অলপ টান হ'ব লাগে ইমান সহজত এৰি দিব নালাগে ইমান সহজত আমি হাৰ মানা ভাল নহ'ব অলপ নিজকে অলপ কঠিন কৰ হৈ গেল ভাই এতিয়া চালা গরু এটা নিলে হৈ जाला এক নিয়ে কেবল 2 লাখ টাকা লাগে বুলি কৈছি 2 লাখ ক'ৰ পৰা দিওঁ দামে খেতিত জবা ৰমেন শাক তাৰে কিমান ধান দিবা আছো সেই ধান আৰু কিনি দিবা লাগিব এইবাৰৰ খেতি আৰু নহ'লি কি কৰোঁ মই চালা আমার গতলে মংস উস্তি এনে বেচবা লাগবে 2 লাখ টাকা মোৰ কিডনী এটা বেছি দিওঁ নেকি এ দেউতা হাঙ্গে এগলা ৰ কৰিছ ৰ ফোনটো কৰিম হেল্ল' চৰকাৰৰ নিয়মমতে আমাক 50,000 লগত আৰু 1.5 লাখ যোগ কৰি দিব লাগিব নহ'লে তাৰ খানাটোৰ মানে মাথাটোৱে লাগি বাকী বডিটো পাবাৰ নহয় সেইকাৰণে চৰকাৰৰ নিয়ম অনুযায়ী আমাক 1.5 লাখটো বাঢ়ি দিবি 2 লাখ কৰি দিবি তেতিয়াই তোক অল বডি পাবি এতিয়া তো নহ'ব মানে সেইটো আমি টেনশন করা না তখন তো তেতিয়া তো প্রসেস বুঝতে পারছিস তা প্রসেস আই দিবি হব কেউ না হ্যাঁ হব হয়ে যাবে মালপি চিন্তা করবি না কিন্তু খানা মিলা পুরা দিয়ে থাকবি গাহরি দানা যা দিয়ে থাকবি খানা যা কোনো অসুবিধা নাই জানি গাউরির দানা দুকসু হয়ে যাও কত দিন দিয়া কচু তো বেলেগ আৰু ইয়াক ইয়াত অৰিঅ' বিস্কুট দিলে আৰু অৰিঅ' বিস্কুটৰ লগত পানী দিলে গাখীৰ দিবা নালাগে মৰা গৰু আমি ইমান দুৰ্বল হ'লো নহয় তুই কথাটো বুজি পাইছা গতিকে আমি পইচা কান্দি লৈ এনে পইচা কান্দি বেগ এটা লৈ তাক লগিন যাব লাগিব বুজি পাইছা না জ্বৰ আগতে আক লোকেশ্যনটো সুধি লওঁ ৰ ফোন কৰ তই ইমান নকবি দে আকৌ হেল্ল' অঁ লোকেশ্যনটো ক'ত আছিল অঁ অঁ আমি ডাইৰেক্ট সেই জেগা যাইছোঁ অঁ কোতে এই তাতে একলা বাৰা এই ৰ বেলেগ মানে যদি গম পায় গণ্ডগোল হ'ব আমাৰ প্লেন আছে বুজি পাইছা না এই বেছি ৰ পিতে কি হয় একলা বাৰা ইমান দূৰ সেইগিলা বাদ দি যাবাহে লাগে আমি য'ত পইচাৰ পাৰিম বেগ ৰ এতিয়া ৰেডি পইচাটো ৰেডি কৰ ৰ মই যাওঁ ৰ চাই এবাৰ পইচা কিন্তু আছে না ৰ বল অ পিতে আনছো দে আনছা আনছো এই পিতে অঁ বস্তা ভৰি আনছো বস্তা ভৰি লৈ চাওঁ আছে না চা এই দে বস্তা দেখা আছো মজা আমি সৰুকো বাচাব লাগিব পইচাও বাচাব লাগিব সৰুকো বাচাব লাগিব গতিকে প্লেন মতে কাম কৰবি আকৌ নাপাৰিবি তামো যদি হিৰুটা ঢালে হলে আমি পাতে যাম গাত আমি একদম পিপাৰ দৰে যাম সৰুক বাচাব লাগিব আমি পইচাও বাচাম সৰুকো বাচাম তাহাকো ফাচাম মানে ফুলে লৈ যাব লাগিব সৰুক বাচাম পইচা ফাচাম তাহাক ফাচাম আৰু পইচা বাচাম বল এইটো আহি পা নাই দুনা অলপ ধৈৰ্য ধৰচোন মনে মনে অলপ চাওঁ ধৈৰ্যৰ ফল মিঠা বুলি শুনছোঁ কথাটো আমি তো চকটোতো আহি পালো না এইটো আহিবা চক হয় না এইটো হয় চক অলপ মনে মনে কথাগিলা ক'ব লাগে বেলেগে শুনি দিগদাৰ আছে অলপ ৰখ অলপ বহ ৰ মই এতিয়া ৰ'ব তো দৈ যা তো আগুৰি যা মই যাই যা আপনি এটা রাখো মালামাল হোনা হে মালামাল ও এখানে পেদি পয়সা দিবা লাগবে এখানে পেদি পয়সা দিন
মোৰ চলিটো চাবা দি আমি পইচা দিম কি কৰলি কৰলি কি ইয়াক মই বস্তু দিছো তোৰ আমাক পইচা দি আকৌ কৰা নাই বাগৰে থৈ দিছি বাগৰু বিগু তুই পইচা 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 ক'ত পইচা আছে পইচা দি কি লাগে পইচা লাগে মানি লাগে 2 লাখ টাকা আনছিলো 2 লাখ টাকা আছে না পইচাটো ইয়াত কি তুমি আনি কি পইচা মই বুজি নাই পইচা আমি পইচা দিছো এখন চুরি এনেকে ফালি পেলব নচাও নহয় ঐ এখন ধুন ঐ আগতে ডাক্তৰ